কি হ'ব জুবিন গাৰ্গৰ হত্যাকাৰীৰ জেল মৃত্যুদণ্ড অথবা আন কিবা চিআইডিৰ জিম্মাত থাকোঁতেই হ'ব নেকি গোপন চুক্তি শ্যাম কানু অথবা সিদ্ধাৰ্থৰ পৰা কি নতুন তথ্য পাব আৰক্ষীয়ে শ্যাম কানুৰ মুখেৰে আৰু কাৰ কাৰ নাম সাঙুৰ খাব হঠাৎ ৰহস্যখন হৈ পৰিছে কথাবোৰ জুবিন হত্যাৰ নাটকৰ ৰচকুন সকলো পোহৰলৈ আহিবনে অসমৰ বাহিৰত দুটা স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ দুই মূল অভিযুক্তক হাতত লুৰ শিকলি লগাই দিল্লীৰ পৰা অসমলৈ অনা হ'ল দীৰ্ঘদিন ধৰি পলাই ফুৰা শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা সম্প্ৰতি দুই অভিযুক্ত চিআইডিৰ জিম্মাত 10 দিনৰ আলহী হৈ থাকিব আৰক্ষীয়ে নিৰন্তৰ জেৰা কৰিব 10 দিনীয়া জেৰাত বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে শ্যাম কানু আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে আছে বহু অভিযোগ এই অভিযোগসমূহ ভিত্তিগত অভিযোগৰ তথ্যও আছে আৰক্ষীৰ হাতত জুবিনৰ মৃত্যুৰ তথ্য আৰক্ষীয়ে কি লাভ কৰিছে সেয়া সন্দেহজনক কিন্তু আৰক্ষীয়ে দুই অভিযুক্তৰ আন তথ্য লাভ কৰিছে মৃত্যুৰ বাবে নহলেও আন অভিযোগৰ বাবেহে হ'ব দুৰে শাস্তি জুবিনৰ মৃত্যু সন্দৰ্ভত আৰক্ষী অথবা এছআইটিয়ে কি তথ্য লাভ কৰিছে সেয়া স্পষ্ট হোৱা নাই তদন্তকাৰী সংস্থাটোৱে লাভ কৰা আন তথ্যৰ ভিত্তিতহে শাস্তি হোৱাৰ সম্ভাৱনা কৰা হৈছে একেইদিন চিআইডিৰ জিম্মাত থাকোঁতে হয়তো প্ৰভাৱশালী দুই অভিযুক্তক দোষমুক্ত কৰাৰো এক কৌশল চলিব পাৰে বুলি সচেতন মহলে সন্দেহ কৰিছে কিয়নো শ্যাম কানুৰ দৰে প্ৰভাৱশালী অভিযুক্তই মুখ খুলিলে আন বহুতৰ বিৰুদ্ধে উঠিব অভিযোগ আৰু কেতিয়াও নহয় তথ্য বিনষ্ট কৰিবলৈ আৰক্ষী অভিযুক্ত পলাব চেষ্টা কৰা বুলি কাউণ্টাৰ কৰিব নোৱাৰে এয়া খাটাং কেৱল মাত্ৰ গণৰোষৰ বাবে অভিযুক্ত আৰু চৰকাৰ প্ৰশাসনৰ মাজত এক বেলেন্স ৰক্ষা কৰিহে শাস্তি বিহা হ'ব যাতে সাপো মৰক লাঠিও নাভাঙে